নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ। আৰু আজি আপোনালোকক মই দেখুৱাম যে মুৰ্গী পোৱালিক ভেকচিন কেনেকৈ কৰিব। দৰ্শকসকল, যদি আপোনালোকে মুৰ্গী বেছিকৈ পুহিছে তেতিয়াহ'লে আপোনালোকে ভেকচিনেশ্যনটো কৰিব, কাৰণ কেতিয়া কি বেমাৰ আহে কোনেও নাজানে। আৰু যদি সেই বেমাৰবোৰ আহে আপোনালোকৰ ফাৰ্মখন সম্পূৰ্ণৰূপে শেষ হৈ যাবও পাৰে। আৰু সেইকাৰণে আপোনালোকে আগৰ পৰাই সাৱধান হওক আৰু ভেকচিনেশ্যন কৰি থাকক। আৰু মোৰ মুৰ্গীখিনি আজি 5 নম্বৰ দিন হৈছে আৰু মই পোৱালিখিনিক ৰাণীক্ষেত ভেকচিনটো কৰিম। আৰু ভেকচিনটো আপোনালোকে অনাৰ পাছত এইদৰে কাটি ল'ব, ওপৰতো কটাৰীৰে কাটি ল'ব। তাৰ পাছত আপোনালোকে ইনজেকশ্যনটো খুব ধুনীয়াকৈ লগাই ল'ব। মই সকলোখিনি আপোনালোকক খুব ধুনীয়াকৈ শিকাই দিম। আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে নিজেই খুব ধুনীয়াকৈ ভেকচিনেশ্যন প্ৰক্ৰিয়াটো কৰিব পাৰিব। ভিডিঅ'টো বহুত দীঘল নহয়, খুব কম সময়ৰ ভিতৰত মই সকলোখিনি খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এইদৰে এটা লগত যদি পাৰে এনেকুৱা এটা ড্ৰপাৰ লৈ ল'ব, কাৰণ তেতিয়া আপোনালোকৰ সুবিধা হ'ব ভেকচিনেশ্যন কৰিবলৈ। আৰু যদি ড্ৰপাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে এই ইনজেকশ্যনটো আপোনালোকে দিব পাৰিব। প্ৰথমতে ইনজেকশ্যনটোৰে ইয়াৰ পৰা অলপমান পানী লৈ ল'ব। আৰু এটা কথা মনত ৰাখিব, যদি ইনজেকশ্যনে আপোনালোকে যদি ভেকচিনেশ্যন কৰে তেতিয়াহ'লে ইনজেকশ্যনৰ আগত যিটো জোঙা ষ্টীলৰ, সেই ষ্টীলটো খুলি ল'ব। আপোনালোকে ইয়াত পুছ কৰি দিব। তাৰপাছত এইটো আপোনালোকে লাহে লাহে এনেকৈ ঘূৰাব, যাতে এনেকৈ নোজোকাৰিব, যাতে ফেন নুঠে বস্তুটো। লাহে লাহে এনেকৈ জোকাৰিব। তাৰপিছত আপোনালোকে ইনজেকশ্যনটো ল'ব। ইনজেকশ্যনটো লৈ প্ৰথমতে এয়াৰটো ভৰাই ল'ব ইয়াত এনেকৈ। তাৰপিছতে ইয়াত আপোনালোকে ইনজেকশ্যনটো পুছ কৰি দিব আৰু এয়াৰটো ভৰাই দিব। আৰু এয়াৰটো ভৰাই পেলাই আপোনালোকে যিখিনি আছে সেইখিনি লাহে তাৰপিছত সেইখিনি আপোনালোকে এই ড্ৰপাৰটোত খুব ধুনীয়াকৈ ইয়াত ভৰাই ল'ব। আৰু বাকী যিখিনি পানী আছিলে সেই পানীখিনি আপোনালোকে ইয়াৰ পৰা লৈ আনিব। আপোনালোকে পুনৰ ইয়াত দি দিব। পুনৰ সেইখিনি মিশ্ৰিত কৰি পেলাব। তাৰপিছত আপোনালোকে ভেকচিনটো দিব পাৰিব। বন্ধুসকল, এয়া ইহঁতি আছে এতিয়া ইয়াত, আৰু এতিয়া মই ভেকচিনেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। আৰু ভেকচিনটোৰ দাম একেবাৰে কম হয়, আপোনালোকে 40 টকামানৰ ভিতৰত ভেকচিনটো পাই যাব। আৰু সেইকাৰণে আপোনালোকে 40 টকাৰ সেই ভেকচিনটোৰে আপোনালোকে 100 পোৱালিক দিব পাৰিব। আৰু এই ভেকচিনটো 5 দিনৰ মূৰত দিয়া হয়। আৰু আজি 5 দিন হৈছে মোৰ পোৱালিখিনি, ইয়াতে মোৰ প্ৰায় 100 পোৱালি আছে। আৰু সেই সকলোকে মই আজি ভেকচিনেশ্যন কৰিম। আৰু মই ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এনেকৈ আপোনালোকে ড্ৰপাৰে চকুত এটোপালকৈ দিব। আৰু পোৱালিখিনি বেলেগ বেলেগ হৈ যাবৰ কাৰণে মই মাছৰ কাৰ্টুন এটা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই ভৰাই যাম পোৱালিখিনিক। আৰু এয়া আকৌ এটা মই পোৱালি আনিছোঁ, ইয়াতে আকৌ এটোপালকৈ ইয়াত চকুত মই দি দিম ধুনীয়াকৈ।
আৰু আপোনালোকে এনেকৈ চকুত দিব আৰু নাকতো আপোনালোকে দিব পাৰে যদি চকুত দিবলৈ অসুবিধা পায় নাকতো দিব পাৰে নতুবা নাকত দি কেতিয়াবা কি হয় পোৱালিবোৰে আপোনাৰ চকুটো চপাই দিয়ে তেতিয়া দিবলৈ অসুবিধা হয় আৰু এতিয়া মই নাকত দিম এনেকৈ নাকত আপোনালোকে দি দিব এটোপাল আৰু নাকটো ধুনীয়াকৈ শুহি ল'ব দেখিবই আপোনালোকে আৰু এনেকৈ খুব ধুনীয়াকৈ আপোনালোকে খুব সহজভাৱে আপোনালোকে প্ৰথম আৰু দ্বিতীয় এই দুটা ভেকচিন খুব ধুনীয়াকৈ সহজভাৱে আপোনালোকে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো কৰিব পাৰিব আৰু আকৌ দেখাই দিছোঁ মই আপোনালোকক এইদৰে নাকত এটোপাল দি দিব হয়তো আপোনালোকে খুব ধুনীয়াকৈ বুজি পাইছে কথাটো যদি আপোনালোকে কিবা অসুবিধা পায় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকৰ প্ৰত্যেকটো কমেণ্ট পঢ়োঁ আৰু প্ৰত্যেকটো কমেণ্টত আপোনালোকে যিসকলে মোক এতিয়ালৈকে কমেণ্ট কৰিছে যিখিনি ভিডিঅ' বনাবলৈ কৈছে সেই সকলোখিনি মই বনাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকক দি গৈ থাকিম মই ভিডিঅ'সমূহ আৰু দৰ্শকসকল মোৰ ইতিমধ্যে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হৈছে আৰু ভেকচিন কৰাৰ অলপমান সময়ৰ পাছলৈকে পোৱালিখিনি অলপমান শুই দিয়ে সিহঁতে অলপমান দুৰ্বল হয়তো অনুভৱ কৰে ভেকচিনটো দিয়াৰ পাছত আৰু তাৰ পাছত আপোনালোকে প্লেইন পানী খাবলৈ দিব তাত কোনো ভিটামিন নিদিব পানীখিনিত আৰু মই আজি 5 দিনৰ দিনা ভেকচিনেশ্যন কৰিছোঁ আৰু নেক্সট আকৌ 12 দিনৰ দিনা মই ভেকচিন কৰিম সেই একে প্ৰক্ৰিয়াই হয় আপোনালোকে খালি ভেকচিনটো সলনি হ'ব আপোনালোকে নিজৰ ওচৰৰ ফাৰ্মাচীত গৈ ভেকচিনকেইটা ধুনীয়াকৈ কিনি আনিব আৰু ভেকচিনবোৰ সদায় এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া ফাৰ্মাচীখনৰ পৰা ভেকচিনটো কিনি আনে ভেকচিনটোৰ লগত কেইটুকুৰামান বৰফ ভৰাই দিয়ে আৰু সেই বৰফটো এইটো কাৰণেই ভৰাই দিয়ে যাতে ভেকচিনটো যিটো ভেকচিন আপোনালোকক দিয়ে সেইটো ঠাণ্ডা হৈ থাকে আৰু ভেকচিনটো আপোনালোকে অনাৰ পাছতেই এতিয়া যিহেতু গৰম দিন চলি আছে ঠাণ্ডা দিন চলি থাকিলেও আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে বৰফখিনি গলি যোৱাৰ পাছত বা ভেকচিনটো গৰম হোৱাৰ পাছত কেতিয়াও ভেকচিনেশ্যন নকৰিব আপোনালোকে আনি লগালগ ভেকচিনটো কৰক যদি আপোনাৰ ঘৰত ফ্ৰিজ আছে ৰেফ্ৰিজাৰেটৰ আছে তেতিয়াহ'লে আপোনালোকে ফ্ৰিজত ৰাখি থওক তাৰপাছত আপোনালোকে দিলে কোনো প্ৰব্লেম নাই কিন্তু ভেকচিনটো যদি গৰম হৈ যায় তাৰপাছত আপোনালোকে ব্যৱহাৰ কেতিয়াও নকৰিব আৰু ভেকচিনটোত আৰু এটা ভুল সকলোৱে কৰে ভেকচিনটো অনাৰ পাছত তাত যিটো পানী মিহলোৱা হয় সেইটো ঘৰুৱা পানী ঘৰৰ পানী ফিল্টাৰৰ পানী বা ঘৰুৱা পানী তাত দি দিয়ে মিক্স কৰি দিয়ে কিন্তু সেইটো ভুল আপোনালোকে কেতিয়াও নকৰিব ফাৰ্মাচীৰ পৰা যিটো পানী দিয়ে সেই পানীটোৱে আপোনালোকে ভেকচিনৰ লগত ব্যৱহাৰ কৰিব দৰ্শকসকল আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে মোক বিনা সংকোচে কমেণ্ট কৰক আৰু মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম মই যিখিনি জানো সেই সকলোখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভেকচিনেশ্যন আপোনালোকে কৰক মুৰ্গীক ভেকচিনেশ্যন কৰক আৰু আপোনাৰ ফাৰ্মখন বেমাৰৰ পৰা মুক্ত কৰি ৰাখক আৰু হয়তো আপোনালোকে এটা প্ৰশ্ন মনত উদয় হ'ব পাৰে যে মোৰ যি পোৱালিখিনি য'ত আছে সেই ইয়াত ইমান লেতেৰা হৈ আছে কিয় লেতেৰা হৈ আছে বা মই কিয় লেতেৰা কৰি ৰাখিছোঁ হয় আচলতে এইখিনি আপোনালোকে চাফা কৰি ৰাখিব পোৱালিখিনি সদায় তেতিয়া নিৰাময় হৈ থাকে পোৱালিখিনি আচলতে মোৰ কিছুমান অসুবিধা হৈ আছে যাৰ কাৰণে মই সময় দিব পৰা নাই একদম আৰু মই আজি এইখিনি চাফা কৰিম আৰু আপোনালোকক কথা দিছোঁ আৰু আপোনালোকেও চাফা কৰক খুব ধুনীয়াকৈ চাফা চিকুণ কৰি ৰাখক আপোনালোকৰ ফাৰ্মখন বেমাৰৰ পৰা মুক্ত কৰি ৰাখক আৰু খুব ধুনীয়াকৈ আপোনালোকৰ বিজনেছসমূহ আগুৱাই লৈ যাওক আৰু ধন্যবাদ আপোনালোকে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই নতুন ভিডিঅ' কি কেনেকৈ আপোনালোকে ফাৰ্মখন হওক বা ভোট জলকীয়া হওক বা তেনেকুৱা বিভিন্ন ধৰণৰ দৃষ্টিভংগী বা য'ত যি পাৰোঁ মই যিখিনি আপোনালোকৰ কাৰণে ভাল হয় সুবিধাদায়ক হয় তেনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে মই আনি থাকোঁ তাৰ কাৰণে আপোনালোকে যদি বিচাৰে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে আপোনালোকে যদি ভাবিছে আপোনালোকৰ কিবা এটা উপযোগী হৈছে তেনেহ'লে আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ধন্যবাদ জয় আই অসম